2025 বৰ্ষৰ পহিলা মাহিনামে ৰাজ্য কাপাই যোৱা ধৰ্ষণ কাণ্ড সংঘটিত হয়। এইটা আসামে চেঁচানৈৰ ওপৰত মানে পানীত ছোৱালীজনীৰ ডেড বডি মৃতদেহ এটা উলংগ শৰীৰে মানে এটা পোৱা গৈছে। আঘাতৰ চিন আমি শুনা মতে নলীটোত আঘাতৰ চিন আছে আৰু বলাৎকাৰটো তাৰ পজিশ্যনটো আমি ফটোত দেখিছোঁ, আমি অনুভৱ কৰিছোঁ। মানে ডক্টৰে অকণমান কৈছে আমাৰ ওচৰত তথ্যটো মানে কি পষ্টমৰ্টম ৰিপৰ্টটো মিলনগৰ থানা ওচৰত আছে বুলি আমি জানো। এইবাৰ উজনি অসমৰ ডিব্ৰুগড় জিলা লাহোৱাল বকুল মাজগাঁও চাপৰিলামে এই জঘন্য ঘটনাটা সংঘটিত হয়। 22 বছৰীয়া আদিবাসী যুৱতীকে প্ৰথমে ধৰ্ষণ তাৰ পিছে হত্যা কৰিকে নদীমে ফেলাই দেওয়াল গেলি আৰু এই জঘন্য হত্যাকাণ্ডটাই সমগ্র राज्य में एक जुकारणी सृष्टि कर। वीडियो में आगे बढ़े के पहले एरकम राज्य कपाई जो जघन्य घटना क्या संघटित होइला न प्रेम माने काल नेকি न प्रेम माने धर्षण नेকি এই সন্দৰ্ভত ৰাজকে মতামত কি হয় यानी कि তোদের মতামত কি হয় জৰুৰ কমেন্ট करके बताबा। জানে পোৱা মতে ধৰ্ষণকাৰী যুৱক আৰু মৃত্যু হোৱা যুৱতীৰ মাজে ৰহে প্ৰেমকে সম্পৰ্ক। যোৱা 9 জানুৱাৰী তাৰিখে লাহোৱাল টিমনাকৰ যুৱক তথা ধৰ্ষণকাৰী বৰুণ মুন্ডা নিজ প্ৰেমিকাকে ফজিৰ বেলা ফোন কল কৰি रहे और सेदिनाई घर से निकल के जा रहे युवतीगराकी। लाहे लाहे समय जाते रहले फजिर से सांझ हो गए किंतु युवतीगराकी घर घूर के ना आली। से दिना सेकनी परियाल के माजे बहुत चिंता बढ़ गई जखन बेटी घर ना आली। हिया हुआ कुदा धावड़ा करलें खजा खजी करलें किंतु युवतीगराकी के खबर यानी कि सन्धान निकले का सिर नाई पारलें और सेकने परियाल बरगई लाहवाल थाना में एक एजाहार दाखिल करलें सन्धानहीन युवतीगराकीर ऊपरे। किंतु एक दिन दो दिन करते करते समय जाते रहे और इनके परियाल के भी पूरा चिंता बढ़ते रहे। बट 14 जनवरी तारीख यानी कि 5 दिन के पीछे उक्त युवतीगराकी के उलंघ अवस्था में छेछा नदी में मृतदेह पा गए। युवतीगराकी के मृतदेह उद्धार करार पीछे डिब्रुगढ़ जिला के आदिवासी 4 जनगोष्ठी के दल संगठन और स्थानीय राजकेर एकटाई मत उक्त युवतीगराकी के प्रथमे धर्षण तार पिछे हत्या करके नदी में पेलाई देवल गले और ये जघन्य कुकर्म करा धर्षणकारी बरुण मुंडा के फांसी देकर दाबी दल संगठन राजकेर। आमार बकुल काटगाँव चापरी शोभा माझी नाমৰ 22 বছৰীয়া যুৱতী এগৰাকী যোৱা 9 তাৰিখে ৰাতিপুৱা 4টামান বজাত ফোন কল আহে। টিমনা বম্বই লাইনৰ বৰুণ माझी নামৰ ব্যক্তি যুৱক এজনে আমি গম পাওঁ তেখেতৰ মাজত মানে কিবা প্ৰেম কিবা এটা আছিলে। কিন্তু ছোৱালীজনী ফোন কৰোঁতে ৰিচিভ কৰিলে তাইৰ ভণ্টি পূজা माझी ফোন কৰাৰ পাছত তাইক অনুৰোধ কৰে যে ছোৱালীজনীক বোলে ফোনটো দিব লাগে। তো সেইটো সময় শোভা माझी ফোনটো লৈ লোৱাৰ পাছত হয়তো ৰাতিপুৱাৰ কথা ছোৱালীজনী হৈ তাৰ ভণ্টিজনী পাহৰি যায়। পাছত শোভা माझी অকণমান পাছত মানে কামত গ'ল বুলি ঘৰৰ মানুহে একো চিন্তা কৰা নাই আৰু যেতিয়া ঘৰ ঘূৰি নহাত 3টামান বজাত প্ৰায় বাজে তেতিয়া তাৰপাছত নহাৰ কাৰণে গোটেই গাঁৱৰ ৰাইজে বা পৰিয়ালবৰ্গই খবৰ খাতি ল'লে। খবৰ খাতি লোৱাৰ পাছত একো উপায় নাপাই লাহোৱাল আৰক্ষী থানাত লগে লগে এটা এজাহাৰ দিয়া হৈছিলে। এজাহাৰ দিয়া হোৱাৰ পাছত মানে ঘৰৰ পৰা নিৰুদ্দেশ বুলি এজাহাৰ দিছিলে। এজাহাৰটোৰ ভিত্তিত একো তেনেকুৱা মানে কাৰ্যসূচী লাহোৱাল আৰক্ষী থানাই লোৱা নহ'ল। তাৰ পাছত ল'ৰাটোৰ ঘৰতো মানে গাঁৱৰ ৰাইজে গৈছে। ল'ৰাটোৰ ঘৰতো তেতিয়া ক'লে যে বৰুণ মুৰা নামৰ ল'ৰাজনে যে মই অনা নাই, মই ফোন কৰিছিলোঁ, হয় মই তেওঁক ভাল পাওঁ। তো সেই কথাটো ওলাইছিলে। কিন্তু ইমানখিনি কৰাৰ পাছত কেছ দিয়াও হৈছিলে। তাৰ পাছতো ল'ৰাটোৰ ওপৰত একো মানে এনেকুৱা পুলিচে একো আৰক্ষী বিভাগে একো মানে গুৰুত্ব প্ৰদান নকৰিলে। তাৰপিছত আমি 9 তাৰিখ মানে যেতিয়া আমি গম পাওঁ তেতিয়া কি হ'ল ল'ৰাটো মানে ছোৱালীজনী শোভা माझी নেকাই জানো চেঁচানৈৰ ওপৰত মানে পানীত ছোৱালীজনীৰ ডেড বডি মৃতদেহ এটা উলংগ শৰীৰে মানে এটা পোৱা গৈছে। আঘাতৰ চিন আমি শুনা মতে নলীটোত আঘাতৰ চিন আছে আৰু বলাৎকাৰটো তাৰ পজিশ্যনটো আমি ফটোত দেখিছোঁ, আমি অনুভৱ কৰিছোঁ। মানে ডক্টৰে অকণমান কৈছে আমাৰ ওচৰত তথ্যটো মানে কি পষ্টমৰ্টম ৰিপৰ্টটো মিলনগৰ থানা ওচৰত আছে বুলি আমি জানো। ডক্টৰে কি লিখি দিছে ইমান সঠিককৈ নাজানো, কিন্তু বলাৎকাৰ কৰা বুলি কৈছে আৰু অন্তঃসত্ত্বা আছিলে, বেবী এটা আছে বুলি আমি শুনিব পালোঁ। তো গতিকে ভয়ংকৰ ইছ্যু এটা মানে ওলাই আছে। গতিকে ইয়াৰ আঁৰত কি আছে, ৰহস্য কি আছে? ৰহস্যটো এতিয়ালৈকে আৰক্ষী থানাক আমি এজাহাৰ দিছিলোঁ, তেতিয়ালৈকে একো কাৰ্যসূচী নল'লে। কিন্তু এতিয়া আমি শুনি পাইছোঁ ল'ৰাটোক এৰেষ্ট কৰিলে। যদি আমি এৰেষ্ট কৰিছে তেতিয়াহ'লে কি ভিত্তিত এৰেষ্ট কৰিলে, আৰু যদি এৰেষ্ট কৰিছে তেতিয়াহ'লে তেতিয়াই তদন্ত কেলে নহ'ল আৰু আজি কেলে এৰেষ্ট হ'বলৈ পাইছে? আমি পূৰা সঠিকভাৱে ক'ব পৰা নাই। এৰেষ্ট হৈছে বুলি শুনিছোঁ, যদি এৰেষ্ট হৈছে কি ভিত্তিত হৈছে আমি নাজানো। আৰু আৰক্ষী প্ৰশাসনে এতিয়া আমাক ৰাস্তাত আগচি লৈছে। ৰাস্তাত আগচি আমাক কৈছিলে যে কাগজটো আমাক তাতে দিব লাগে বা তাত যাব নালাগে। তো সেইকাৰণে আমি আজিকালি ৰাস্তা পদূলি আমি কাগজ দিয়াটো উচিত নে আমি লাহোৱাল আৰক্ষী থানাত আহিব লাগিব?
তো সেই বিষয়লৈ আমি মানে বহুত চিন্তনীয় হৈ আছোঁ। ইয়াত কিবা গোপন বুজাবুজিৰ সন্দেহ প্ৰকাশ হৈছে। গতিকে আমাক শোভা মাঝিৰ মৃত্যু যিটো তদন্ত ধুনীয়াকৈ কৰি আৰু সেই বৰুণ বৰা নামৰ ব্যক্তিজনক উচিত ন্যায় প্ৰদান কৰিব লাগে। আৰু দিনে দিনে আমাৰ অসমখনত বহুত এনেকুৱা হৈ আছে। গতিকে এই মভনেশ সিং কেছ, ৰেপ কেছ, এই কেছবিলাক কেতিয়া মানে হেৰি হ'ব। গতিকে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ কৰজোৰে অনুৰোধ কৰিছোঁ আমাৰ কাঠগাঁও চাকৰি বাকী চাপৰি ৰাইজ হৈ। গতিকে এই বিষয়টোলৈ উচিত তদন্ত কৰি আৰু আমাক উচিত ন্যায় প্ৰদান কৰে যেন। सच में এই ধর্ষণ কাণ্ড সমগ্র আসামকে কঁপাই তোলতে এখন মানে প্রেম মানে ভয় লাগা হয়ে পড়তে। ভালপোয়াকে যদি চিন নাই পায় আর এরকম ভালপোয়া থাকা আছে না থাকাই ভাল হয়। তো সেকের লাগিন কারো যদি এখনো এরকম যদি কোনো ভালপোয়া আহে তো আগে হুয়া সে সাইড কাটকে যাওয়া, সাইড কাটকে যাওয়া। এরকম ভালপোয়া থাকা আছে না থাকাই ভাল হয়। तो सेकेंड लगी आज के इस वीडियो ज़्यादा से ज़्यादा शेयर कर दूँ प्रत्येक जन तक पहुँचे लगी। ये धर्षणकारी ये कुकर्म करा ये पाखंड के माने अति शीघ्र सरकारे माने के फांसी देख लगी। और जाते हमने के कम्युनिटी से हमने के समाज से जाते क्यों एरकम नेक्स्ट निकल के ना लगी। तो सेकेंड लगी आज के इस वीडियो ज़्यादा से ज़्यादा शेयर कर दो जाते प्रत्येक जन तक पहुँचे लगी। जाते क्यों जाते एरकम कुकर्म करे से पहले 100 200 की 500 बार भावे लगी। हमनी के बेटी बहन हमनी के भाई बहन के सबके बचावा। निजके जब चिन ना पाबा हले और काके चिन पाबा यार। तो सेकेर लागिन मैं भी प्रशासन के दाबी जाना जाते एरकम कुकर्म करा यानी कि धर्षण करा एरकम व्यक्ति सबके माने फांसी देखिए लगी। तबे नेक्स्ट के जो सोच रखे सब माने उचित शिक्षा पाबेन। तो सेकेर लागिन आज के इस वीडियो ज़्यादा से ज़्यादा शेयर कर देवा।